নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সহায় হোৱাকৈ তোমালোকৰ অসমীয়া ব্যাকৰণৰ সমাস আৰু প্ৰত্যয় এই টপিক দুটাৰ ওপৰত আলোচনা ভিত্তিক ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজি। গতিকে তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'বা আৰু যদি তোমালোকে এই PDF টো বিচাৰা তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা, তোমালোকক মই PDF টো শ্বেয়াৰ কৰি দিম। এতিয়া চোৱা, তোমালোকে সমাস কাক কয় বা সমাসনো কি সেইটো চমু ভাষাত ক'বলৈ গ'লে সমাস হ'ল দুটা বা ততোধিক শব্দৰ মিলনৰ জৰিয়তে এটা নতুন শব্দ সৃষ্টি কৰে। যি সৃষ্টি কৰে তাকে আমি কি বুলি ক'ম? সমাস বুলি ক'ম। এতিয়া সমাসৰ প্ৰকাৰ, সমাসক প্ৰধানকৈ 6 প্ৰকাৰত ভাগ কৰা হৈছে। প্ৰকাৰক আমি কেইটা প্ৰকাৰত পাইছোঁ? 6 প্ৰকাৰত পাইছোঁ। এতিয়া প্ৰথমতে মই দ্বন্দ্ব সমাসৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া সংজ্ঞা বা দ্বন্দ্ব সমাস কাক বুলি ক'লে তুমি কি বুলি ক'বা? দ্বন্দ্ব সমাস হ'ল দুটা বা ততোধিক শব্দৰ সমান গুৰুত্ব লৈ মানে দুটা বা ততোধিক শব্দ লগ খাই এই শব্দ দুইটাই যদি সমান গুৰুত্ব পায় তাক আমি কি বুলি ক'ম? দ্বন্দ্ব সমাস বুলি ক'ম। যেনে মা আৰু দেউতা। এতিয়া চোৱা, তোমালোকে মা আৰু দেউতা বুলি কওঁতে মাক আৰু দেউতাক দুইজনকে সমানে গুৰুত্ব দিয়া হৈছে। গতিকে আমি এই মা আৰু দেউতাক আমি কি ক'ব পাৰোঁ? দ্বন্দ্ব সমাস বুলি ক'ব পাৰোঁ। নিশ্চয় বুজিছা তোমালোকে। ইয়াৰ পিছত হাত ভৰি। এতিয়া হাত ভৰি বুলি ক'লে তোমালোকে চোৱা, হাত আৰু ভৰি দুইটাই কি আছে? সমান গুৰুত্ব আছে। গতিকে এই হাত ভৰিটো কি সমাস ক'বা? তোমালোকে দ্বন্দ্ব সমাস বুলি ক'বা। এতিয়া চিনাক্তকৰণ কেনেকৈনো তোমালোকে চিনাক্ত কৰিবা দ্বন্দ্ব সমাস হয় নে নহয়, মই তাৰো তোমালোকক কিছুমান টিপছ দি দিছোঁ। এতিয়া চোৱা, তোমালোকে যদি শব্দ দুটাৰ মাজত আৰু যোগ কৰি বাক্য গঠন কৰিব পৰা যায় তেন্তে সেয়াক আমি কি বুলি ক'ম? দ্বন্দ্ব সমাস বুলি ক'ম। ইয়াৰ পিছত মই আলোচনা কৰিছোঁ কৰ্মধাৰয় সমাস। এতিয়া কৰ্মধাৰয় সমাস কাক বোলে? এটা শব্দ আনটোৰ বিশেষণ হিচাপে কাম কৰিলে তাক আমি কি বুলি ক'ম? কৰ্মধাৰয় সমাস বুলি ক'ম। দুইটাৰ মাজত তুলনা ইয়াৰ সম্পৰ্ক থাকে। এতিয়া উদাহৰণস্বৰূপে চোৱা, তোমালোকে নীলা আকাশ। এতিয়া নীলা আকাশ, নীলা হৈছে এটা কি হৈছে? বিশেষণ। ইয়াক আমি নীলা আকাশ বুলি কওঁ। এতিয়া মহামানৱ। এতিয়া মহামানৱ চোৱা, মহান আৰু কি হৈছে? মানৱ। গম পাইছানে? এটা হৈছে কি? বিশেষণ হৈছে। গম পালানে? এতিয়া চিনাক্তকৰণ তোমালোকে কেনেকৈ কৰিবা? প্ৰথম শব্দটোত যদি দ্বিতীয় শব্দৰ গুণ বা বিশেষণ বুজায় তাকে আমি কি বুলি কওঁ? ক্ৰমধাৰয় সমাস বুলি কওঁ। এতিয়া চোৱা তোমালোকে, এতিয়া নীলা হৈছে ইয়াৰ কি হৈছে? আকাশৰ বিশেষণ। মানৱৰ বিশেষণ হৈছে কি? মহান। কি মানৱ? মহান মানৱ। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আমি তৎপুৰুষ সমাসৰ বিষয়ে শিকিম। এতিয়া তৎপুৰুষ সমাসনো কাক কয়? প্ৰথম শব্দটো দ্বিতীয় শব্দৰ সৈতে বিভক্তি যেনে এ, ত, ক, ৰৰ দ্বাৰা যদি যুক্ত হয় কিন্তু বিভক্তি বাদ পৰে তেনেহ'লে আমি তাক কি বুলি ক'ম? তৎপুৰুষ সমাস বুলি ক'ম। যেনে উদাহৰণস্বৰূপে চোৱা, ঘৰৰ পৰা, আমি যে কওঁ ঘৰৰ পৰা আহিলোঁ। এতিয়া ঘৰৰ পৰা তাৰপিছত তোমালোকে পানীৰ ঢল। এতিয়া তোমালোকে এইখিনি কেনেকৈ চিনাক্ত কৰিবা? চিনাক্ত কৰিবলৈ মই তোমালোকক কিছুমান টিপছ দি দিছোঁ। চোৱা, এতিয়া শব্দৰ মাজত বিভক্তি যোগ কৰিলে যদি বাক্যৰ অৰ্থ স্পষ্ট হয় তেনে আমি কি বুলি ক'ম? তৎপুৰুষ সমাস বুলি ক'ম। নিশ্চয় বুজি পালা তৎপুৰুষ সমাস কেনেকুৱা হয়। এতিয়া ইয়াৰ পিছত আহিলে বহুব্ৰীহি সমাস। বহুব্ৰীহি সমাস আহিলে য'ত হৈছে দুটা শব্দ মিলি এটা নতুন অৰ্থ প্ৰকাশ কৰে যিটো শব্দ দুটাৰ আক্ষৰিক অৰ্থৰ পৰা পৃথক। মানে শব্দটো যিটো দুটা শব্দ মিলি বেলেগ এটা শব্দৰ অৰ্থ ওলায়, সেই শব্দটোৰ বেলেগ এটা অৰ্থ ওলায় তাক আমি কি বুলি ক'ম? বা যিটো শব্দ দুটাৰ অৰ্থ আছিলে সেই অৰ্থকেইটা বেলেগ হৈ যায়। যেনেকৈ দশমুখ আছিলে 10টা মুখ যাৰ, অৰ্থাৎ কি হৈছে? দশমুখ বুলি ক'লে কাক বুজাওঁ? আমি ৰাৱণক বুজাওঁ। এতিয়া দশমুখ মানে দৰ্শনমুখ, অৰ্থাৎ শব্দটোৰ অৰ্থ আমি কি হৈছে? ৰাৱণ হৈছে। নীলকণ্ঠ নীলকণ্ঠ যাৰ, তাক আমি কি বুলি কওঁ? নীলকণ্ঠ। অৰ্থাৎ কি হৈছে? নীলকণ্ঠ কি হয়? শিৱ হয়। কি বেলেগ এজনক বুজাইছোঁ। এতিয়া কেনেকৈ চিনাক্ত কৰিবা তোমালোকে? যদি শব্দটোৱে কোনো ব্যক্তি বা বস্তুক বুজায় আৰু শব্দ দুটাৰ অৰ্থ বাহিৰে অন্য অৰ্থ প্ৰকাশ কৰে তেনেকৈ আমি কি? বহুব্ৰীহি সমাস বুলি কওঁ। ইয়াৰ পিছত আহিলে দ্বিগ্ৰু সমাস। চোৱা তোমালোকে, প্ৰথম শব্দটো সংখ্যা বুজায় আৰু দ্বিতীয় শব্দ মিলি এটা সমষ্টি অৰ্থ প্ৰকাশ কৰে তাক আমি কি বুলি কওঁ? দ্বিগ্ৰু সমাস বুলি কওঁ। উদাহৰণস্বৰূপে ত্ৰিভুৱন। ত্ৰি মানে তিনিটা, ভুৱন মানে
আমি এটা শব্দ বুজাইছে এতিয়া তিনিটা ভুৱন বুজাইছে অৰ্থাৎ স্বৰ্গ মৰ্ত্য আৰু পতালক বুজাইছে তাক মিলি আমি কি বুলি কৈছোঁ ত্ৰিভুৱন বুলি কৈছোঁ এতিয়া পঞ্চৱতী মানে কি পাঁচটা বটগছৰ সমষ্টি এতিয়া চিনাক্ত কেনেকৈ কৰিবা প্ৰথম শব্দটো যদি সংখ্যা হয় আৰু সমষ্টি অৰ্থ প্ৰকাশ কৰে তেন্তে তাক আমি কি বুলি ক'ম দ্বিগু সমাস বুলি ক'ম ইয়াৰ পিছত আহিলে অব্যয়ীভাৱ সমাস কাক কৈ চোৱা প্ৰথম শব্দটো অব্যয় যেনে প্ৰতি অনু নিৰ আৰু দ্বিতীয় শব্দৰ সৈতে যোগ হয় তাক আমি কি বুলি ক'ম অব্যয়ীভাৱ সমাস বুলি কওঁ উদাহৰণস্বৰূপে তোমালোকে ক'ব পৰা প্ৰতিদিন মানে কি প্ৰতিদিনত অনুৰাগ অনুৰূপে ৰাগ অৰ্থাৎ ভাল পোৱা এতিয়া চিনাক্ত কেনেকৈ কৰিবা প্ৰথম শব্দটো যদি অব্যয় হয় তেন্তে তাক আমি কি বুলি ক'ম অব্যয়ীভাৱ সমাস বুলি ক'ম এতিয়া পৰীক্ষাৰ কাৰণে কেনেকুৱা ধৰণৰ তোমালোকে টিপছ ল'বা তাৰ মই তোমালোকক টিপছ দি দিছোঁ এতিয়া চিনাক্তকৰণ তোমালোকে কেনেকৈ চিনাক্ত কৰিবা পৰীক্ষাত সমাসৰ নাম ক'বলৈ হ'লে প্ৰথমতে শব্দটো ভাঙি চাব লাগিব উদাহৰণস্বৰূপে নীলকণ্ঠ ভাঙিলে কি হয় নীল প্লাছ কণ্ঠ মানে নীলকণ্ঠ অৰ্থাৎ ইয়াক আমি কাক বুজাইছোঁ শিৱক বুজাইছোঁ এতিয়া তেন্তে ইয়াক আমি কি বুলি ক'ম বহুব্ৰীহি সমাস বুলি ক'ম এতিয়া তোমালোকে সমাসৰ বিগ্ৰহ কৰাৰ সময়ত শব্দৰ মাজত লুকাই থকা বিভক্তি যেনে এ দন্ত্যত ক মনত ৰাখিব লাগিব যেনে ঘৰৰ পৰা ৰৰ পৰা মানে ঘৰৰ পৰা এতিয়া বস্তুখিনি তোমালোকে মুখস্থ নকৰিবা প্ৰতিটো সমাসৰ অৰ্থ আৰু গঠন বুজি ল'বা তোমালোকে মুখস্থ তেতিয়া তোমালোকৰ কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া এই ব্যাকৰণসমূহ গণিতৰ দৰে তোমালোকে প্ৰতিটো বস্তু মুখস্থ কৰিব নালাগে কনচেপ্টটো বুজি ল'ব লাগে এতিয়া ইয়াৰ পিছত আমি চাম প্ৰত্যয় কি এতিয়া প্ৰত্যয় হ'ল এনে এটা শব্দাংশ যি কোনো শব্দৰ শেষত যোগ হৈ নতুন শব্দ গঠন কৰে আৰু শব্দৰ অৰ্থ বা প্ৰকৃতি সলনি কৰে নিশ্চয় বুজি পাইছা তোমালোকে অসমীয়াত প্ৰত্যয়ৰ জৰিয়তে বিশেষ্য বিশেষণ বা অন্য শব্দৰ তৈয়াৰ কৰা হয় এইখিনিকে কোৱা হয় প্ৰত্যয় এতিয়া প্ৰত্যয় প্ৰকাৰ কি এতিয়া প্ৰত্যয় প্ৰধানকৈ দুই প্ৰকাৰ সেই প্ৰকাৰকেইটা হৈছে কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় এতিয়া কীট প্ৰত্যয়নো কাক কয় জানো আহা এতিয়া কীট প্ৰত্যয় হ'ল এতিয়া ক্ৰিয়াৰ ধাতুৰ সৈতে যোগ হৈ নতুন শব্দ গঠন কৰে যিবোৰ সাধাৰণতে বিশেষ্য বা বিশেষণ হয় তেনেবোৰক আমি কি বুলি ক'ম কীট প্ৰত্যয় বুলি ক'ম উদাহৰণস্বৰূপে ধাতু কৰ ধাতুৰ লগত যদি প্ৰত্যয় যোগ হয় তেতিয়া কি হ'বগে কৰণ হ'ব কৰাৰ কাম এতিয়া লিখ ধাতুৰ লগত যদি প্ৰত্যয় ক যোগ হয় তেতিয়াহ'লে কি হ'ব লিখক হ'ব যিয়ে লিখে পহ ধাতুৰ লগত প্ৰত্যয় অন্ত যোগ হ'লে তাক পহন্ত বুলি ক'ম মানে পঢ়াৰ কাম এতিয়া চিনাক্তনো তোমালোকে কেনেকৈ কৰিবা যদি শব্দটো ক্ৰিয়াৰ ধাতুৰ পৰা তৈয়াৰ কৰা হৈছে তেনে আমি তাক কি বুলি ক'ম কীট প্ৰত্যয় বুলি ক'ম ধাতুটো চিনি উলিওৱাটো বেছি প্ৰয়োজন যেনেকৈ লিখ ধাতুৰ পৰা আমি কি হৈছে লিখকটো পাইছোঁ লিখকটো এটা হৈছে কি কীট প্ৰত্যয় হয় এইখিনি তোমালোকে নোট কৰি যাবা ইয়াৰ পিছত আছিলে তদ্ধিত প্ৰত্যয় এই তদ্ধিত প্ৰত্যয়নো কাক কয় এতিয়া বিশেষ্য বিশেষণ বা সৰ্বনামৰ সৈতে যোগ হৈ নতুন শব্দ যদি গঠন কৰে তাক আমি তদ্ধিত প্ৰত্যয় বুলি কওঁ ই শব্দৰ অৰ্থ সলনি বা সম্প্ৰসাৰিত কৰে কেনেকৈ কৰেনো তোমালোকক উদাহৰণ দি দিছোঁ চোৱা এতিয়া মানুহৰ লগত যদি ইয়া প্ৰত্যয় যোগ হয় তেনেহ'লে কি হ'ব মানুহীয়া মানে মানুহৰ দৰে এতিয়া গছৰ লগত যদি আলি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে গছৰ সমষ্টি গছালি হ'ব ঠিক তেনেদৰে সোণৰ লগত যদি ই প্ৰত্যয় যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব সোণালী হ'ব এতিয়া কেনেকৈনো চিনাক্ত কৰিবা যদি শব্দটো বিশেষ্য বা বিশেষণৰ পৰা তৈয়াৰ হৈ নতুন অৰ্থ প্ৰকাশ কৰে তেন্তে তাক আমি কি বুলি ক'ম তদ্ধিত প্ৰত্যয় বুলি ক'ম ইয়াৰ পিছত তোমালোকে পৰীক্ষাৰ বাবে কিছুমান টিপছ দি দিছোঁ ইয়াৰো এতিয়া তোমালোকে কি কৰিবা প্ৰথম কি কৰিবা তোমাৰ ধাতুৰ চিনাক্তকৰণ প্ৰথম তোমালোকে ধাতুটো চিনাক্ত কৰিবা আৰু কীট প্ৰত্যয়ৰ ক্ষেত্ৰত শব্দৰ ধাতু যেনে কৰ পহ চিনি উলিয়াব লাগিব যেনে পহন্ত ধাতুৰ পহটো আমি উলিয়াই লৈছোঁ এতিয়া প্ৰত্যয় কেনেকৈ চিনাক্ত কৰিবা এতিয়া শব্দৰ শেষৰ অংশ যেনে ক মূৰ্ধন্য ন ইয়াছ এইখিনি চিনি ল'বা তোমালোকে এইখিনি হৈছে কি প্ৰত্যয় উদাহৰণস্বৰূপে লিখকত
ক হ'ল প্ৰত্যয় আৰু লিখ হ'ল হৈছে কি ধাতু ধাতুৰ প্ৰত্যয় তোমালোকে চিনাক্ত কৰি ল'ব লাগিব এতিয়া পৰীক্ষাত প্ৰত্যয় বিগ্ৰহ কৰিবলৈ হ'লে ধাতুৰ মূল অংশ আৰু প্ৰত্যয় পৃথক কৰি দেখুৱাব লাগিব যেনে সোণালী সোণ যোগ ই নিশ্চয় বুজি পালা তোমালোকে এতিয়া ধাতু আৰু প্ৰত্যয় তোমালোকে চিনি পাবই লাগিব এতিয়া তোমালোকক মই সমাস আৰু প্ৰত্যয়ৰ মাজত সৰু পাৰ্থক্য দুটা ক'ব গৈ আছোঁ এতিয়া সমাস হৈছিলে দুটা বা ততোধিক শব্দৰ মিলন উদাহৰণস্বৰূপে নীলকণ্ঠ নীল যোগ কণ্ঠ এতিয়া প্ৰত্যয় হ'ল কি এটা শব্দৰ শেষত শব্দাংশৰ যোগ হয় প্ৰত্যয় যেনেকৈ লিখকটো হৈছে লিখ যোগ ক লিখক হৈছে আজিলৈ তোমালোকৰ মাজত ইমানখিনিলৈকে আলোচনা কৰিলোঁ যদি তোমালোকে ভিডিঅ'টো চাই উপকৃত বুলি ভাবিছা তেন্তে তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি ল'বা আৰু তোমালোকে এই নোটটো তোমালোকে লৈ ল'বা